মা ও মা মা তোমাৰ নামটো ঐচিৰি মানে সম্পূৰ্ণ নামটো তোমাৰ ঐচিৰি মিলি মিলি তাৰ মানে তই অজাতি ছোৱালী তই হয়তো নাজান এইখন ঘৰৰ এটা সুকীয়া মৰ্যাদা আছে গাঁওখনত নাম আছে ইয়াৰ দেউতাক এইখন গাঁৱৰ গাঁওবুঢ়া আছিল গতিকে ঘৰখনৰ আৰু গাঁওখনৰ সন্মান হানি হোৱা একো কামেই মই মানি নলওঁ মা তুমি কিয় তেনেকৈ কৈছা তাই মোৰ ভাল বান্ধৱী আৰু আমি সকলোবোৰ জানো একে মানুহ নহয় তই মনে মনে থাক এই বিষয়ত মই আৰু এটা শব্দও শুনিব নোখোজো ইহঁতক লৈ কাইলৈ গাঁও ৰাইজে যি বিচাৰ কৰিব তাত ৰাইজে আৰু মই যি সিদ্ধান্ত ল'ম তাকেই মানি ল'ব লাগিব ইহঁতি বাছ কথা সিমানেই শ্ৰদ্ধেয় ৰাইজ আমাৰ আজি যিটো কাৰণে আমি সমবেত হৈছোঁ ইয়াত ছোৱালী এজনীয়ে ল'ৰাজনক নিশ্চয়কৈ ভাল পাই বিয়া কৰাইছে তাত আমাৰ ক'বলগীয়া নাই তেওঁলোক দুয়ো মনৰ মিল আছে গতিকে তেওঁলোকৰ যি সিদ্ধান্ত তেওঁলোকে ল'লে সেইটো আমি ৰাইজে তাত কোনো মাত মতা যুক্তি নাই ইয়াৰ চূড়ান্ত সিদ্ধান্তটো গাঁওবুঢ়ানী আইডকে ল'বলৈ আমি আমাৰ ফালৰ পৰা সিদ্ধান্ত দিয়া হ'ল মোৰ ঘৰ বুলিয়ে নহয় এই গাঁওখনতে এইজনী ছোৱালীক কোনো কাৰণত থাকিবলৈ দিয়া নহ'ব লগতে যিহেতু এজনী অজাতি ছোৱালী বিয়া কৰোৱাই মোৰ ল'ৰায়ো সমানে অপৰাধ কৰিছে তাৰ কাৰণে সিহঁতি শাস্তি ভুগিবই লাগিব এতিয়া বৰঘৰৰ মানুহে ভুল কৰিলে ক'ৰ পৰা শাস্তি ভুগিব শাস্তি আকৌ আমি সৰু ঘৰবোৰে ভুগিব লাগে আমাৰ ল'ৰা হোৱা হ'লে এতিয়া ঘৰৰ পৰা উলিয়াই দিলেহেঁতেন এতিয়া নিজে বা কি কৰে মই এটা সিদ্ধান্তত উপনীত হৈছোঁ সমাজখনৰ পৰা ইহঁতক বহিষ্কাৰ কৰা নহয় কিন্তু ইহঁত একেলগে আমাৰ লগত থাকিব নোৱাৰিব গাঁৱৰ নদী পাৰৰ মাটিখিনিত যদি থাকিব বিচাৰে থাকিব পাৰে বাকী মোৰ ক'বলগীয়া নাই ধন্যবাদ আজিলৈ সভা ভংগ
আৰু তোমাৰে হাঁহিতে আৰু মৰম নদী কতানো লাগি চাই আছে ইমান মৰম লাগিছে তোমাৰ হেঁপাহ পলো এখন চাই লওঁ ৰ'বাচোন এই মোৰ লাজ লাগে দেই নিজৰ মানুহটোলৈ ন আকৌ কিহৰ লাজ কি যে কয় এইবাৰ ভাবিছিলোঁ আলু খেতি কৰি ঘৰত পৰি থকা বাজাৰ চোপাখন ভাল কৰি টাইল এটা মাৰিম সংসাৰখনো আগবঢ়াম না আলু চেহেৰা চা চিন্তা নকৰিবি এইবাৰ ভিটামিন মাৰি আছো পাতলৈকে গুটি লগাম তই একো টেনশ্যন নলবি কথাবোৰ হঠাতে কেনেকৈ সলনি হৈ গ'ল মই একো তলকিবই নোৱাৰিলোঁ কেতিয়াবা মোৰ এনেকুৱা লাগে এই সকলোবোৰ যেন মোৰ কাৰণে হৈ আছে আমি দেখা সপোনবোৰৰ মাজত এনেকুৱা এটা দিন মই কেতিয়াও কল্পনাই কৰা নাছিলোঁ কিয় কৈছা তেনেকৈ যি হ'ব লগা আছিল হৈ গ'ল আৰু আমি একেলগে থকা দুয়োজন আমাৰ সপোন নাছিল হৈছিলে তথাপিও আপুনি জানো এনেকুৱা এটা দিন আহিব বুলি কেতিয়াবা ভাবিছিল মই সিমানলৈকে ভবা নাছিলোঁ আপাতুঙৰ লগত তুমি বিয়াত বহাটো মই ভাবিবই নোৱাৰোঁ হৈ যোৱাবোৰ বাদ দিয়া এতিয়াতো আমি লগত আছোঁ আৰু সদায় লগত থাকিম এনেকৈ আমি আমাৰ সপোনৰ ঘৰখন সজাব পাৰিমনে আমি সুখী হ'ব পাৰিম জানো তুমি মই আমি মিলি আমাৰ সংসাৰখন আগবঢ়াম সুখে দুখে সেয়াই জানো আমাৰ বাবে যথেষ্ট নহয় হয় নৈখনৰ দৰে বৈ যাম দুয়ো একেলগে ঢৌ আহিব সাঁতুৰি পাৰ হ'ম একেলগে পাৰ হ'ম দুয়ো হাতত হাত ধৰি এই বাবই এই মোৰ মমানটো না মনিয়ক দেই আইয়ে patunga belum anaru hukum doko manpak to umdang malang ala anaru yer bindul supa hukum mola kaya babla bulu hukum na pakbuka buto hey bu ade igri sibai tagji ade puda bang kinan no arab ludung kaya ai pa mamulo janok kerat dub lagi dak agam kamada oi yang pa kongkolim lulang donam tunam ko biliglam na odok ka oisir hukum to pa biligtam na lulang dei iya patung apeng mapo lulai lai de lai de mapo lulai odok ka tutok dorgar kama yet parorikan jauh tutok lai de
বাইদেউ অঁ এইকেইটা লওক কোনে পঠাইছে ঘৰৰ পৰা পঠিয়াইছে হেই আমি কিবা এটা কৰিব লাগিছিল জানেনে তাকেই মই কাম এটাকে বিচাৰিব লাগিব যি কামেই হওক কৰিম মই আপুনি এতিয়াই নালাগে নেকি মাহঁতে আকৌ কথাবোৰ শুনিলে খং কৰিব মনত দুখো পাব ইমানবোৰ কথা চিন্তা কৰাহেঁতেন আমাক ইয়াত এনেকৈ থাকিবলৈ নিদিলে হয় কিনো ভুল কৰিছিলোঁ আমি আমাক এনেকুৱা শাস্তি দিবলৈ তেনেকৈনো কিয় কৈছে বা বয়ক কৈ মই কিবা কাম এটাকে বিচাৰিবলৈ দিওঁ নেকি আৰু মোৰচোন চাৰ্টিফিকেটখন আছেই চৰকাৰী চাকৰি এটা পাই যাম নাই নালাগে যি কৰিবলগীয়া আছে মই কৰিম মোৰ ওপৰত বিশ্বাস ৰাখা তুমি তেনেকৈনো কিয় কৈছে মই কথাটো তেনেকৈ কোৱা নাছিলোঁ নহয় ভাতকেইটাতো খাই যাওক ঐ সৰিটো চাচোন গাঁওবুৱানী পুতেক এইটো প্ৰেমে মূৰত ধৰিছিলে হ'বলা সেইকাৰণে সেইজনীক পলুৱাই আনিলে ঘৰৰ পৰা উলিয়াই দিলে নহয় এতিয়া কাম বিচাৰি ফুৰিছে কচোন ক কাম পোৱা নাই যদি মোৰ মেখেলা পেটিকুটকেইটা তিয়াই থোৱা আছে ধুই থৈ যায় বা সেই শুনিব সেই থওঁ দাদা কিবা এটা কাম পাম নেকি কাম এটাৰ বৰ প্ৰয়োজন হৈছিলে মোৰ এতিয়া তেনেকৈ কামটো নাই নহয় হ'ব দিয়ক দাদা খবৰ পাইছিলোঁ আপোনাৰ ইয়াত বোলে কিবা কাম কৰা মানুহ লাগিছিলে আহিছোঁ দিয়ক চাহ লওক পাইছে চাগৈ এতিয়া শিক্ষাটো নকৰিবলগীয়া কাম কৰি বৰমতা দেখাইছিল সিহঁতে একো পাপ কৰা নাই ইটোৱে সিটোক ভাল পাইছে আৰু বিয়া পাতিছে অজাতি ছোৱালীক বিয়া কৰাটো কি পাপ নহয় পাপ পুণ্য বিচাৰ কৰিবলৈ তোমালোক কোন আৰু জাতিভেদ তোমালোকেহে বিচাৰ কৰিছা ভগৱানেতো কৰা নাই এই সবে ঘৰখনৰ সন্মান শেষ কৰিছে মা তুমি কিন্তু সোনকালে সিহঁতৰ ঘৰলৈ উভতাই আনা নহ'লে কিন্তু মই ওলাই গুচি যাম তোৰ কথা মতে মই নচলো দৰকাৰ হ'লে তয়ো ওলাই যাবি কাকো নৰখাও মই এটাইতো পাইছে মজা তয়ো যা কষ্ট পাবলৈ নিজৰ ল'ৰা ছোৱালীক কি তুমি কষ্ট দিব বিচাৰা
Ngomat kosto rupe kumsope grusugo mayepe. Biglega komsin ma panam kamampe Bhagavan be kalu mana. Nai kapien. Oloba doduji domaji tumaji. Yubduji yumaji. Bum kapien. O kai koi biglega donam koi gel biling muluba iyeji. খাব নাপায় মৰি যাওক সিহঁতি তথাপিতো মোৰ ভঁৰালৰ পৰা খুটকট এটাও নপঠাওঁ সিহঁতৰ কাৰণে যোৱা যোৱা তুমিয়ে খোৱা মই আজিৰ পৰা একোৱেই নাখাওঁ Biglega kai donam tunam ko bilik pai. আপুনি আৰু কাম কৰিবলৈ যাবলৈ নালাগে মই বাবক কৈ কিবা এটা কৰিম খবৰ পাইছোঁ টাইপিঙৰ বোলে চৰকাৰী চাকৰি ওলাইছে তোমাক ভাল পোৱাৰ প্ৰস্তাৱ দিছিলোঁ মই একো নভবাকৈ পলুৱাই আনিছিলোঁ মই এই হাবি জুপুৰিত থাকিব লগাৰ কাৰণ মই তেনেকৈনো কিয় কৈছে আমি দুইটা একেলগে থকা নাই জানো এয়া আমাৰ কাৰণে যথেষ্ট নহয় মোৰ ঘৰখন আমাৰ সমাজখন কিয় এনেকুৱা বাৰু নিজে কিছুমান নিয়ম বনাই ল'ব আৰু নিজে ভুগিব আমি এইবোৰ আঁতৰাব নোৱাৰোঁনে পাওঁ সময় সকলোবোৰ সলনি কৰিব বাদ দিছোঁ সেইবোৰ এই অৱস্থাটোৰ বাবে সম্পূৰ্ণ জগৰীয়া মই দুখ মোৰ গতিকে যি কৰিব লাগে মই ঠিক কৰিম এনেকৈ খং নকৰিবচোন ভাত হ'লেই উঠক খাব মন নাই আপুনি নাখালে ময়ো নাখাওঁ যোৱা বাঢ়াগে ঐ জয় তইচোন জয় সিপাৰত ধান বনোৱা মিল এটাত কেনেবাকৈ কাম এটা বিচাৰি পাইছোঁ তোক আজিয়ে যাব কৈছে হয় নেকি ৰঙা চাহ একাপ খাই যাবি আজি নাখাওঁ দে পথাৰত গৰুকেইটা এৰাল দিয়া নাই আৰু এই পাগলকেইটাৰ কথা গম পাই নহয় ক'ত যাব ঠিক নাই মই যাওঁগৈ নহ'লে হ'ব দে যা তই কিন্তু কামটোলৈ যাবি হ'ব ঐচিৰি এই ভাতকেইটা বনোৱাচোন আজিয়ে কামলৈ যাব লাগিব বাইদেউ এইকেইটা লওক আজি মাছ কেইটামান বেছিকৈ লাগিলে লৈ আহিলোঁ মই গৈ থাকোঁ
তুমি আহিলা যে ৰমেনে মাছ দুটামান দিছিলে তাকে বোলো গৰমে গৰমে খাই ভাল পাব লৈ আহিলোঁ কাম নাই আৰু ন আজি এমাহে হ'ল মাহঁতে বাৰু আমাৰ খবৰ এটাও ল'ব নোৱাৰেনে ভনীজনীলৈও বৰকৈ মনত পৰি থাকে এয়া আমাৰ কপালৰে লিখন এদিন আমাৰ জীৱনলৈ পোহৰ আহিব চাব তুমি আছাই দেখোন মোৰ যোনজনী আৰু শুনাচোন সমূৰতে তোমালৈ কিবা এটা আনিছোঁ চোৱাগৈ যোৱা মাংস অকণ লৰাই দিবচোন যোৱা, যোৱা। আমাবৰে হ'ল কাপোৰযোৰ কিন্তু বৰ ধুনীয়া দেই আপোনাৰ পচন্দ কিন্তু মানিছো নহ'লে তোমাক জানো পচন্দ কৰোঁ পিন্ধি চোৱাচোন কাপোৰযোৰ তোমাক পূৰ্ণিমাৰ জোনটোৰ দৰে লাগিছে এতিয়াহে সম্পূৰ্ণ লাগিছে কালি ৰেডিঅ'ত দিছে টাইপিঙৰ বোলে নতুন চাকৰি ওলাইছে অঁ হয় নেকি কেতিয়ালৈ হ'ব পৰীক্ষাটো প্ৰথম পৰ্যায় পৰহিলৈ হ'ব মই পৰীক্ষাটো দিম বুলি ভাবিছোঁ ক'ত হ'ব পিছে ঢকুৱাখনা টাউন পাৰ হৈ লুইতঘাটৰ ওচৰত বাছেদি যাব নালাগে দিয়া নয়নতকৈ ভাল নাও এখনৰ ব্যৱস্থা কৰি দিম তুমি নদীয়েদিয়ে যাবাগৈ ঠিক আছে হ'ব পুৱাই যাব লাগিব তেতিয়াহে গধূলি পাবাগৈ তাত মোৰ ভাল বন্ধু এজন আছে সি তোমাক থকা মেলাৰ ব্যৱস্থা কৰি দিব হ'ব দিয়ক কাগজ পত্ৰবোৰ ভালকৈ ল'লা নহয় অঁ লৈছোঁ নয়ন আহি পোৱাহিয়ে নাই যে কিবা হ'ল পাবহি ৰ'বা সেইটো আহিলেই আহিলি অঁ আহিলোঁ এই বস্তুবোৰ উঠাই দে নাও অঁ
যোৱা আহিছোঁ ভালকৈ যাবা তোমাৰ পৰীক্ষা কেতিয়ালৈ আছে পৰীক্ষা কাইলৈ ৰাতিপুৱাই আছে অঁ ভালকৈ দিবা পৰীক্ষা অঁ আহি পালাহি অঁ ক'তো অসুবিধা হোৱা নাই 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 এই চাবিটো লোৱা তোমাৰ কাইলৈ পৰীক্ষাটো কাষৰ স্কুলতে হ'ব তুমি এতিয়া অলপ জিৰণি লগে যোৱা মই আহিছোঁ হা সুখ দুখৰ মাজেৰে জয় আৰু ঐচিৰিয়ে তেওঁলোকৰ সংসাৰ আগবঢ়াইছিল বহাগ বিহুৰো প্ৰায় কাষ চাপিছে এতিয়া চাৰিকোৰীয়া নদীৰ দুয়োকাষে বিহুগীত আৰু ঐনিতমৰ কেৱল ৰঙীন পৰিৱেশ ঢোল একেবাৰে টনটনীয়া হৈ আছে বিহু মৰাহে কথা আৰু অঁ মৰাহে কথা জয়ৰ কথা ভাবিহে বেয়া লাগিছে কেনেকৈ থকা ল'ৰাটো আৰু এতিয়া কেনেকৈ আছে চাচোন তহঁতে কি কৰিবি এয়া সিহঁতৰ কপালতে আছিল চাচোন ইমান সোনকালে যায় ইমানখিনি হৈ গ'ল সঁচাকৈ দেই আচলতে কি জান আমাৰ হাতত একোৱেই নাথাকে আইদেউৱে মাফ কৰি দিব পাৰে ইমানো ভুল কৰা নাই দেচোন চাবিচোন তহঁতি আইদেউ এদিন নিজেই যাব লাগিব সিহঁতৰ ওচৰত অঁ কি হ'ল মই গেছ লাইটটো যোগাৰ নকৰিলোৱে নহয় আৰে বলেন কাইটো লৈ ল'বি আকৌ অঁ হ'ব দে হ'ব ঐ আপাতো শিল ঐচিৰিবি চৰকাৰী পৰীক্ষা দিয়ে মান ঐ বা এনে কওঁ নেগে বু চৰকাৰী চাকৰি পাই ৰুং বুক ওপৰ মোক বিলিব আছে কিন্দান অদককে এইবাৰ বিহু চ চেকৈ নাপতিংগেলা পামন চোলা মাই কিন্দাক বন মা পামুন চোলা মাই অৰক আপাতুং মোৰ ল'ৰা মোলৈ এবাৰ কিন্তু বিহু আহি পায় দেই ঐ সি নাথাকিলে এইবাৰ বিহুখন মজাই নাথাকিব সেইবিলাক কথাকে কিয় ভাবি আছ ঐ 50 টকা এটা দে না ৰঙা পানী অকণ খাওঁ ধেত নালাগে কেলা ৰঙা পানী খাই আহি নহয় অ' ৰঙা পানী অকণ খালে ৰাতিটো কিবা শুই ভাল লাগে অ' ঐ টানি লেগা মই পাৰুয়ে কিন্দান অদককে জইনা দা য়াম্প গেলা অলে ইতা ভাতা পইচা আপুন হিচাপ গেলা গম বিলাকক দেই আইয়ে আপাতুং আপোনাৰ য'ত ত্ৰিপলা এমনা না হাই বুৰ্বক নলকা তুই নামই কু গ্ৰসু মিটু দলপ পিয়ে হৈছো ধুত ঐ আপোনাৰ য'ত লাপঙে তাকাই বাইদেউ আপোনাৰ নামত চিঠি এখন আহিছে হয় নেকি এইখন লওকচোন মই আহোঁ এতিয়া ঠিক আছে হ'ব
কি হ'ল? মই টাইপিঙৰ চাকৰিটো পাই গ'লোঁ। কি? বিহুৰ দিনাখন ঘৰখনলৈ বৰকৈ মনত পৰিছে অ'। আপুনি এবাৰ ঘৰলৈ গৈ অহাটো ভাল হ'ব নেকি? নাই, এনেকৈ যাবলৈ ভাল নালাগে। হ'ব দিয়ক, অহাবাৰ বিহু আমি ভালকৈ পাতিম। বিহু দিনাখন অন্ততঃ সিহঁতক খবৰ এটা দিব লাগিছিল মা। তুমি অলপ ৰবাইছা, মা দেখোন। চহৰত কিবা এটা কৰিবলৈ ওলাইছ যেতিয়া এইটো প্ৰয়োজন হ'ব, লৈ যা। কি হ'ল? কি ইমানকৈ ভাবি আছে? একো নাই। আপোনাক মই কথা এটা কোৱা হোৱাই নাই নহয়। কি কথা? এতিয়া কেৱল আমি আমাৰ কথা ভাবিলে নহ'ব, আমাৰ মাজলৈ আৰু কোনোবা এজন আহি আছে। মানে? সঁচা?